ভুলতো নকৰিব অপৰাজিতা গছৰ সৈতে এইকেইটা কাম। যদি ভুলতে আপোনালোকে এইকেইটা কাম কৰি আছে তেনেহ'লে হ'ব পাৰে দেৱী দুৰ্গা আপোনালোকৰ ওপৰত অসন্তুষ্ট আৰু সেইবাবে হয়তো ঘৰখনত সমস্যাই দেখা দিব পাৰে। চ' এনেকুৱা কিনো কাম আমি কৰি আছোঁ যাৰ বাবে হয়তো দেৱী দুৰ্গা আমাৰ ওপৰত অসন্তুষ্ট হ'ব পাৰে। চ' এইবিলাক সকলো কথা আমি জানিবৰ বাবে প্ৰথম জানিব লাগিব অপৰাজিতাৰ উৎপত্তিৰ বিষয়ে। কিনো হয় অপৰাজিতা গছ? চ' অপৰাজিতাৰ বিষয়ে আমি দুই ধৰণে জানিম, মাইথলজিকেলিও জানিম আৰু চাইণ্টিফিকেলিও জানিম। ফাৰ্ষ্ট আহক আমি জানো মাইথলজিকেলি, কাৰণ যিহেতু অপৰাজিতা দেৱী দুৰ্গাৰ লগত কানেক্টেড হয় সেইবাবে আমি জানিম ফাৰ্ষ্ট মাইথলজিকেলি। অপৰাজিতা অকল ফুলেই নহয়, অপৰাজিতা হৈছে সৌভাগ্যৰ প্ৰতীক। বিশ্বাস কৰা হয় যে অপৰাজিতা গছডাল দেৱী দুৰ্গাৰ এটা অৱতাৰ হয় বুলি, কাৰণ মহিষাসুৰ বধ কৰাৰ পিছত দেৱী দুৰ্গাৰ যিটো বিশাল শক্তিশালী ৰূপ আছিলে সেই ৰূপটোৰ নামেই আছিলে দেৱী অপৰাজিতা। আৰু এই অপৰাজিতাৰ অৰ্থ হৈছে যাক কোনেও পৰাস্ত কৰিব নোৱাৰে। ইয়াৰ উপৰিও মহাদেৱ শিৱৰ ধতুৰা ফুলৰ পিছতেই প্ৰিয় ফুল হৈছে অপৰাজিতা, কাৰণ যিহেতু মহাদেৱক নীলকণ্ঠ বুলি কোৱা যায় সেইবাবে নীলা ৰঙৰ অপৰাজিতা ফুল মহাদেৱৰ প্ৰিয় ফুল হয়। আৰু এইখিনি আছিলে মাইথলজিকেল হিচাপত বিশ্বাস। এতিয়া হওক আমি জানো গছডালৰ বিষয়ে চাইণ্টিফিকেলি। চ' চাইণ্টিফিকেলি এই গছডালক ক্লিটৰিয়া টৰ্নেটিয়া বুলি কোৱা হয়, আৰু কমনলি ইংলিছত বাটাৰফ্লাই পি বা এছিয়ান পিজন উইংছ বুলিও কোৱা হয়, আৰু অসমীয়াত আমি কওঁ অপৰাজিতা ফুল। ইয়াৰ যিটো ফাৰ্ষ্ট চেম্পল আহিছিলে কালেক্ট কৰিছিলে চাইণ্টিষ্টে, সেই ঠাইখন আছিলে ইণ্ডোনেছিয়াৰ এটা আইলেণ্ড যিটোৰ নাম আছিলে টাৰ্নেট। যিহেতু টাৰ্নেট নামৰ আইলেণ্ডটোৰ পৰা আহিছিলে সেইবাবে ইয়াৰ চাইণ্টিফিক নামটো হৈ পৰিল ক্লিটৰিয়া টাৰ্নেটিয়া। ইন দ্য ইয়েৰ 1753 এজন চাইণ্টিষ্ট আছিলে যাৰ নাম আছিলে কাৰ্ল লিনিয়াছ বা কেৰলাছ লিনিয়াছ বুলিও জানো, যাক ফাদাৰ অফ টেক্সনমি বুলি কোৱা হয়। তেওঁ এই গছডালৰ বিষয়ে মেনশ্যন কৰিছিলে তেওঁ লিখা এখন কিতাপত যাৰ নাম আছিলে স্পেচিছ প্লেনেটেৰাম। আৰু সেই বুকখনত মেনশ্যন হোৱাৰ পিছতে সেই গছডাল চাইণ্টিফিকেলি আমি একচেপ্ট কৰিলোঁ গছ হিচাপত। চ' এইখিনি চিম্পলকৈ আছিলে চাইণ্টিফিক অৰিজিন আৰু চাইণ্টিফিকেলি কেনেকৈ নামটো পালে সেইখিনি বিষয়ে। এতিয়া হওক জানো আমি অপৰাজিতাৰ কিছুমান কোৱালিটিৰ বিষয়ে, গুণৰ বিষয়ে, যিখিনি আমাৰ বাবে জনাটো বহুত দৰকাৰ। চ' ফাৰ্ষ্ট পইণ্টটো হৈছে যে আয়ুৰ্বেদত ইয়াক এটা বিশেষ টনিক হিচাপে ইউজ কৰিছিলে, আৰু সেই টনিকটোৰ নাম আছিলে মেধ্যা ৰেচায়ানা, যাৰ অৰ্থ আছিলে ব্ৰেইন টনিক। ইট মিনছ এই গছডালৰ আমাৰ মেমৰি পাৱাৰ বঢ়োৱা, ফ'কাছ বঢ়োৱা, লাৰ্ণিং স্কিল বঢ়োৱা সেইবিলাক কামত এই গছডালক ইউজ কৰা হৈছিলে। পিছত চায়েন্সে ৰিচাৰ্চ কৰি দেখুৱালে যে এই কামটো কৰে ইয়াত থকা দুটা বিশেষ কম্পাউণ্ডে, আৰু যাৰ নাম হৈছে টেৰাজেৰল আৰু ষ্টিগমাছ। এই দুটা কম্পাউণ্ডৰ কাৰণে আমাৰ মেমৰি পাৱাৰ, লাৰ্ণিং পাৱাৰ, ফ'কাছ এইখিনি বৃদ্ধি হ'বলৈ ধৰে। কিন্তু একচুৱেলি কেনেকৈ কাম কৰে এই কম্পাউণ্ডখিনিয়ে? যেতিয়া আমি অপৰাজিতা গছৰ শিপা বা পাতৰ ৰস খাওঁ ই আমাৰ বডিত থকা এচিটাইল কলাইনৰ পৰিমাণ বঢ়াই দিয়ে। চ' এচিটাইল কলাইন হয় কি? এচিটাইল কলাইন হৈছে আমাৰ বডিত থকা নিউৰ ট্ৰেন্সমিটাৰ, অৰ্থাৎ প্ৰত্যেকটো ছিগনেল ই কেৰি কৰি থাকে আমাৰ বডিৰ ভিতৰত। গতিকে এই অপৰাজিতাৰ ৰসে এই এচিটাইল কলাইনৰ পৰিমাণটো বঢ়াই দিয়ে, যাৰ ফলত আমাৰ মেমৰি পাৱাৰ, লাৰ্ণিং পাৱাৰ এইবোৰ বাঢ়িবলৈ ধৰে। আৰু যেতিয়া বডিত এচিটাইল কলাইনৰ পৰিমাণ কমি যায় তেতিয়া গম পাব যে সেই মানুহজনৰ লাহে লাহে ফ'কাছ কমিবলৈ ধৰে, মেমৰি পাৱাৰটো নাইকিয়া হ'বলৈ ধৰে, আৰু যাৰ ফলত কি হয় বয়সস্থ মানুহবিলাকৰ বিশেষ দেখিব পোৱা যায় তেওঁলোকৰ এটা বেমাৰ আহে। সেই বেমাৰটো হৈছে এলজাইমাৰ ডিজিজ, যাৰ ফলত তেওঁলোকে বস্তুবোৰ পাহৰিবলৈ লয়। আৰু সেই কাৰণটোৱে হৈছে এই এচিটাইল কলাইনটো কমিবলৈ ধৰা। আৰু সেইবাবে যদি এগিলাছ পানীৰ লগত অপৰাজিতা পাতৰ ৰস মিলাই খাব পৰা যায় তেনেহ'লে বিশ্বাস কৰা যায় যে ই আমাৰ দেহত এচিটাইল কলাইনৰ পৰিমাণ বৃদ্ধি কৰি দিয়ে, কাৰণ অপৰাজিতাৰ পাততহে এচিটাইল কলাইনৰ পৰিমাণ বেছিকৈ থাকে। ছেকেণ্ড পইণ্টটো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়, কাৰণ অপৰাজিতা গছডালত এনেকুৱা কিছুমান গুণ আছে যাৰ বাবে আমাৰ ষ্ট্ৰেছ, এনজাইটি, ইভেন মুড ছুইংছ এনেকুৱা ধৰণৰ বেমাৰবিলাকত ই সহায় কৰে। ৰিচাৰ্চ কৰি গম পোৱা গৈছে যে এই অপৰাজিতা গছডালত শিপাত, পাতত আৰু ফুলত, অৰ্থাৎ গোটেই গছডালতে কিছুমান কম্পাউণ্ড আছে যিবোৰ কম্পাউণ্ডে এই কামটোত সহায় কৰে। আৰু সেই কম্পাউণ্ডবোৰ হৈছে ফ্লেভেনইডছ, ট্ৰাইটাৰপেনইডছ এণ্ড এডাপ্টোজেনিক ষ্টেৰলছ। চ' এই কম্পাউণ্ডকেইটাৰ কাম হৈছে আমাৰ ব্ৰেইনত ৰিলিজ হোৱা কিছুমান এনজাইম আছে যিবিলাকক মাও এনজাইম বুলি কোৱা হয় চিম্পলি, সেই এনজাইমবিলাকৰ পৰিমাণটো কমাই ৰখাত, কাৰণ সেই এনজাইমবিলাকে কিছুমান হৰমন আমাৰ বৃদ্ধি হোৱাত বাধা দিয়ে। এই হৰমনকেইটাৰ কাম হৈছে আমাৰ হেপী হৈ থকা, ফ'কাছ বহি থকা, কাম এটা কৰিব মন যোৱা, এক্সাইটেড হোৱা, সেইখিনি কাম কৰে। কিন্তু যেতিয়া মাও এনজাইমৰ পৰিমাণ বাঢ়ি যায় তেতিয়া সেই যিখিনি ভাল হৰমন আছে কাম কৰিবলৈ বন্ধ কৰি দিয়ে, যাৰ ফলত আমি কি হওঁ ডিপ্ৰেছ হ'বলৈ আৰম্ভ কৰোঁ, দুখ লাগি থাকে। চ' এইখিনি কাম কৰে আৰু এটা হৰমনে। যেতিয়া আমাৰ ভাল হৰমনখিনি বৃদ্ধি বন্ধ হৈ যায় তেতিয়া এটা বেলেগ হৰমনৰ বৃদ্ধি বাঢ়ে, আৰু সেই হৰমনটো হৈছে কৰ্টিচল বুলি কোৱা এটা হৰমন। আৰু এই কৰ্টিচল বুলি কোৱা হৰমনটোৰ কাৰণে আমি ডিপ্ৰেশ্যনত যাওঁ। চ' যিখিনি ডিপ্ৰেশ্যনত আছে তেওঁলোকে যদি অপৰাজিতা ফুলৰ বা পাতৰ যিকোনো শিপাৰ ৰস খাব পাৰে তেওঁলোকে ডিপ্ৰেশ্যনৰ পৰা ভাল পাব। থাৰ্ড পইণ্টটো হৈছে অপৰাজিতা গছৰ ৰসে আমাৰ স্কিনটো বহুত দিনলৈ ভাল হৈ থকাত সহায় কৰে। নৰ্মেলি কি হয় কেতিয়াবা কিছুমান মানুহ আমাৰ বয়সৰ হিচাপতকৈ তেওঁলোকক বেছি ডাঙৰ ডাঙৰ লাগে অকল স্কিনৰ বাবে, স্কিনৰ টেক্সচাৰৰ বাবে ৰিংকলছ আহি যায়। চ' সেইটো হয় আমাৰ বডিত কলাজেনৰ অভাৱ হোৱাৰ কাৰণে।
তেতিয়াও কি হয় আমাৰ বডি এজটোতকৈ আমাৰ স্কিনৰ এজটো বাঢ়িবলৈ ধৰে, যাৰ ফলত কি হয় আমাক অতি সোনকালে বয়সস্থ যেন লাগিবলৈ আৰম্ভ কৰে। কিন্তু এই অপৰাজিতাত আছে এনেকুৱা এটা কেমিকেল কম্পাউণ্ড পিগমেণ্ট যিয়ে আমাৰ স্কিনটো দীৰ্ঘদিনলৈ ভাল হৈ থকাত সহায় কৰে। আৰু সেই কেমিকেল কম্পাউণ্ডটো পিগমেণ্টৰ নাম হৈছে এন্থ'চায়ানিন। ই কি কাম কৰে, আমাৰ যিবোৰ ডেড চেলছ আছে সেইবোৰ কম হোৱাত সহায় কৰে। তাৰ উপৰিও কলাজেনৰ পৰিমাণ বৃদ্ধি হোৱাত ই সহায় কৰে এন্থ'চায়ানিনে, যাৰ ফলত আমাৰ স্কিনটোৰ পৰা ৰিংকলছ, খহটা পৰি থকা এইবোৰ কমিবলৈ ধৰে। এইখিনিতে আৰু এটা ইণ্টাৰেষ্টিং কথা যে অপৰাজিতা ফুলৰ যিটো ব্লু কালাৰ ফুলটো হয়, নীলা ৰংটো হয়, সেই নীলা ৰংটো কাৰণটোৱে হৈছে এই যিটো কেমিকেল পিগমেণ্ট, সেই পিগমেণ্টটো এন্থ'চায়ানিন। চ' এন্থ'চায়ানিনৰ বাবে অপৰাজিতাৰ নীলা কালাৰ হয়। চ' অকল এইখিনিতে অপৰাজিতাৰ গুণ শেষ নহয়, আৰু বহুতো গুণ আছে যিবোৰ জনাটো দৰকাৰী। আৰু যদি আপোনালোকে জানিব বিচাৰে তেন কমেণ্টত নিশ্চয় জনাব। কিন্তু এতিয়া হওক আমি জানো সেইকেইটা পইণ্টলৈ, যিকেইটা পইণ্ট আমি মানি চলিব লাগে। ফাৰ্ষ্ট পইণ্টটো ই আমাৰ দিশকেইটাৰ লগত জড়িত। অপৰাজিতা গছ কেতিয়াও চাউথ বা ৱেষ্ট ডাইৰেকশ্যনত নলগাব, কাৰণ চাউথ ডাইৰেকশ্যনটো হৈছে যমৰাজৰ আৰু ৱেষ্ট ডাইৰেকশ্যনটো হৈছে শনিদেৱৰ। সেইবাবে অপৰাজিতা গছ কেতিয়াও এই দুটা দিশত নলগাব। যদি অপৰাজিতা গছ সেই দুটা ডাইৰেকশ্যনত লগায় তেতিয়াহ'লে ঘৰত ধন সম্পত্তি অহা ৰাস্তাত বাধা আহে বুলি বিশ্বাস কৰা হয়। সেইবাবে যদি পাৰে অপৰাজিতা ঘৰত নৰ্থ ইষ্ট বা নৰ্থ বা ইষ্ট ডাইৰেকশ্যনত লগাব, কাৰণ এই তিনিটা ডাইৰেকশ্যন হৈছে ভগৱান শিৱৰ, কুবেৰৰ আৰু সূৰ্যদেৱৰ। যাৰ বাবে এই ছাইডটোত যদি আমি অপৰাজিতা লগাব পাৰোঁ তেতিয়াহ'লে ঘৰখনত শান্তি আহে, ধন সম্পত্তি আহে বুলি বিশ্বাস কৰা হয়। ছেকেণ্ড পইণ্টটো হৈছে যে পূজাত কেতিয়াও অপৰাজিতা, লেৰেলি যোৱা ফুল বা বেয়া হৈ থকা ফুল বা মৰহি যোৱা ফুল ব্যৱহাৰ নকৰিব, যাৰ ফলত দেৱী অসন্তুষ্ট হয় বুলি বিশ্বাস কৰে। সেইবাবে যেতিয়া অপৰাজিতা ফুল দিব, ভাল ফ্ৰেছ ফুল চাইহে ছিঙি ভগৱানক অৰ্পণ কৰিব। থাৰ্ড পইণ্টটো হৈছে যে অপৰাজিতা নিশা হ'লে বা সন্ধিয়া হ'লে কেতিয়াও নিছিঙিব, কাৰণ নিশা বা সন্ধিয়া সময়টো হৈছে একৰ্ডিং টু হিন্দু ট্ৰেডিশ্যন সেইখিনি সময়ত সকলোৰে বিশ্ৰাম কৰা সময়, যিখিনি সময়ত ভগৱানবিলাকেও বিশ্ৰাম কৰে। গতিকে সন্ধিয়া বা নিশা যদি অপৰাজিতা ফুল ছিঙে তেতিয়া দেৱী অসন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়। সেইবাবে অপৰাজিতা ফুল কেতিয়াও নিশা বা সন্ধিয়া নিছিঙিব। পইণ্টটো হৈছে আমি অজানিতে কৰি থকা এটা ভুল, সেইটো হৈছে আমি অজানিতে অপৰাজিতাক যিহেতু গছ বুলি ভাবোঁ নৰ্মেলি, সেইবাবে কি হয় অজানিতে ভৰি লগাওঁ, থু সেকাৰ পেলাওঁ, সেইবোৰ কাম কৰোঁ। কিন্তু অপৰাজিতা যিহেতু আমি মাইথলজিকেলি জানি আহিছোঁ যে এজনী দেৱী হয়, এগৰাকী দেৱী হয়, সেইবাবে অপৰাজিতা গছত কেতিয়াও থু সেকাৰ বা ভৰি নলগাব। যদি এইকেইটা পইণ্ট মানি চলিব পাৰে তেনেহ'লে বিশ্বাস কৰা যায় যে ঘৰখনত সুখ শান্তি আৰু ধন সম্পত্তি আহে, আৰু ঘৰখনৰ লাহে লাহে উন্নতি হ'বলৈ ধৰে। আৰু এয়াই আছিলে আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে নিশ্চয় এটা লাইক কৰিব, তলত কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। টিল দেন আমি লগ পাম আমাৰ এটা নতুন ভিডিঅ'ত।